এতিয়া নেক্সট এটা প্ৰব্লেম লওঁ প্ৰব্লেম 2 তো ইয়াত কৈছে two blocks of masses 5 kg and 2 kg are placed on a frictionless surface and connected by a spring তো দুটা মাছ আছে এটা 5 kg আৰু এটা 2 kg তাহাঁতক এডাল স্প্ৰিং দি পেলাই কানেক্ট কৰিছে আৰু তাহাঁতে ফ্ৰিকশনলেছ সাৰফেস এখনৰ ওপৰত আছে ওকে তাৰপিছত কৈছে an external kick gives a velocity of 14 meter per second to the heavier block in the direction of the lighter one তাৰমানে ইয়াত কোনোবাই এটা কিক দিলে কিকটোৰ ফোর্সটোৰ ভ্যালু আমাক দিয়া নাই বা তাৰ ইম্পালসও দিয়া নাই আমাক ডাইৰেক্টলি দি দিছে এই যেটো ব্লক আছে 5 kg মাছটো আছে 5 kg মাছটোক এটা ভেলোসিটি দি দিলে 14 meters per second তো আমাক কৈছে ক্যালকুলেট দ্য ভেলোসিটি গেইন বাই দ্য সেন্টার অফ মাস সো সেন্টার অফ মাস ইয়াৰ য'ত হ'ব সেই সেন্টার অফ মাসৰ ভেলোসিটিটো উলাব দিছে সো এতিয়া অবভিয়াসলি যদি আমি কমন সেন্সৰ পৰা চাওঁ এনেকে যদি দুটা মাছ স্প্ৰিং এডাল দি কানেক্ট কৰি ফ্ৰিকশনলেছ সাৰফেসৰ ওপৰত থৈ দিওঁ বা নরমাল ফ্ৰিকশন থকা সাৰফেসৰ ওপৰত থৈ দিলেও ইয়াত যদি কিক এটা দিওঁ তো ই এফালে যাব গতিকে এটো এফালে যাব গোটেই বস্তুটো এফালে অলপ মুভ কৰিব ওকে সো এতিয়া ইয়াতে স্প্ৰিংডাল যে কানেক্ট কৰি দিছে এটোলৈ আমি বেছি চিন্তা কৰিব নালাগে ওকে এটো একাৰণে দিছে দুটা ডিসক্ৰিট মাছ কৰিবৰ কাৰণে দুটা ডিসক্ৰিট মাছ কৰি তাহাঁতক জয়েন কৰি ই মুভ কৰিলে যাতে হিউ মুভ কৰে তাৰ কাৰণে স্প্ৰিং এডাল দিছে কাৰণ ইয়াত যদি ৰড এডাল দি জয়েন কৰি দিলেহেঁতেন এটো এটা সলিড বস্তু হৈ গ'লহেঁতেন আৰু ইয়াত যদি ৰছী এডাল দি জয়েন কৰিলেহেঁতেন তেতিয়াহ'লে এটো কিক কৰিলে ৰছীডাল লেটু হেতু হৈ পেলাই ই আৰু ওচৰলৈ আহি গ'লহেঁতেন গতিকে ই মুভ নকৰিলেহেঁতেন গতিকে আমাৰ ইয়াতে স্প্ৰিংডালৰ কোনো চিন্তা কৰিবলগীয়া কথা নাই ঠিক আছে তো আমাৰ কথা হৈছে কি যেহেতু ইয়াত কিকটো মাৰিলে ইয়াৰ যদি 14 মিটাৰ পাৰ সেকেন্ড তাৰ ভেলোসিটি হয় এটো ফালে তেতিয়ালে গোটেই বস্তুটো এফালে মুভ কৰিব ঠিক আছে তেতিয়ালে সেন্টাৰ অফ মাছটোৰ ভেলোসিটি কিমান হ'ব এতিয়া আমি যিমানখিনি থিওৰি পঢ়িছো এনসিআৰটি কোটো সেন্টাৰ অফ মাছৰ ভেলোসিটিৰ বিষয়ে এনেকুৱা সিচুৱেচনত পঢ়া নাই কিন্তু তোমাৰ যদি এইটো ফৰ্মুলা মনত পেলোৱা সেন্টাৰ অফ মাছৰ x কোঅৰ্ডিনেট m1 x1 plus m2 x2 divided by m1 plus m2 তো এতিয়া যদি ইয়াত মোক ভেলোসিটি লাগে ইন x ডাইৰেকশন তো মই ভেলোসিটি ইন x ডাইৰেকশন সেন্টাৰ অফ মাছৰ যদি লওঁ হয়তো যদি মই cm বুলি লিখো তেতিয়ালে মই dx by dt কৰিলে হ'ব x কোঅৰ্ডিনেট টু ডিফাৰেন্সিয়েট কৰিলে হ'ব তো ইয়াক যদি ডিফাৰেন্সিয়েট কৰা কি পাবা m1 to constant গতিকে তো m1 dx1 by dt তাৰমানে ফাৰ্স্ট মাছটোৰ ভেলোসিটি প্লাস m2 to constant তো সেকেন্ড মাছৰ ভেলোসিটি ডিভাইডেড বাই m1 plus m2 গতিকে আমি এটো ফৰ্মুলা ইউজ কৰি পেলাই এই প্ৰবলেমটো সলভ কৰিব পাৰিম ঠিক আছে তো ইয়াত কি দিয়া আছে m1 5 kg v1 14 m2 2 kg তাৰ ভেলোসিটি টু ইম্পাৰ্ট কৰিছো বুলি দিয়া নাই গতিকে এটো 0 ৰিমুভ নকৰে নেকি কি যেতিয়া ইয়াত কিক কৰিলে কিক কৰাৰ সময়ত তাক আমাৰ ভেলোসিটিটো উলাব দিছে গতিকে হেতু সময়ত হি মুভ কৰিব পৰাই নাই আমাক ইটো একেটা ভেলোসিটিত মুভ কৰি থাকিব বুলি কথা নাই আমাক কিক কৰাৰ পাছত ভেলোসিটিটো উলাব দিছে তো কিক কৰাৰ লগে লগে ইয়াৰ ভেলোসিটি হৈ গ'ল 14 মিটাৰছ পাৰ সেকেন্ড কিন্তু ইয়াৰ ভেলোসিটি তেতিয়া 0 হৈ আছে স্প্ৰিংডালৰ মাজেদি হি গৈ স্প্ৰিংডাল কম্প্ৰেছ হ'ব তাৰছত তাক ঠেলিব তেতিয়াহে হি ভেলোসিটি পাব আমি হেতুৰ কথা চিন্তা কৰিব লগা হোৱা নাই সো এটো হৈ গ'ল 0 ডিভাইডেড বাই m1 plus m2 তাৰ মানে 7 তেতিয়া ইয়াত আমি কি পাম 10 meters per second তো এটো হৈছে ইয়াৰ আনসাৰটো ক্লিয়াৰ ওকে এটি এই ভেলোসিটিটো 10 meters per second সেন্টাৰ অফ মাছৰ হ'ব কোনটো ডাইৰেকশনত হ'ব এটো আমাক কমন সেন্সে কৈ দিব এফালে হৈছে কাৰণ ই যদি এফালে যায় সেন্টাৰ অফ মাছ এফালে যাব গতিকে টুৱাৰ্ডছ দা 2 kg মাছ তেনেকে লিখি দিব পাৰো হৈছে